সকলোৰে বৰ আন্তৰিক শুভেচ্ছা থাকিলে। আজি কাতি বিহু লগতে লক্ষী বিহু ক'ব লাগিব যে আজি এই সভাখনত উপস্থিত থাকিব পাই মই নিজকে খুব আনন্দ পাইছোঁ। আৰু আমাৰ লগতে যিহেতু এই কাতি বিহুটো খেতিয়ক ৰাইজৰ মানে শুভ পোহৰ যে নহওক আজিৰ এই সভাখন চলাই লৈ যোৱা মাননীয় সভাপতিদেৱ আৰু আমাৰ উপস্থিত জিলা কৃষি বিষয়া ছাৰ আৰু আমাৰ বিজুলী চাব ডিভিজনৰ SDO ছাৰ লগতে ADO বাইদেউসকল আৰু আমাৰ EA ছাৰসকল আৰু এই অঞ্চলৰ আইদেউ বাইদেউসকল আৰু লগতে এই ডঙাগাঁও অঞ্চলৰ প্ৰগতিশীল খেতিয়ক আৰু আমাৰ কাজলগাঁও বিজনী গোটেই অফিচ ষ্টাফ। আচলতে কথাটো হ'ল কি, আজি যিহেতু কাতি বিহু, আজি কাতি বিহুত আমাৰ বিশেষকৈ খেতিয়কৰ পথাৰে পথাৰে বহুত মানে পোহৰ, লগতে আমাৰ ঘৰৰ ধানশালীটো পোহৰ, সেই উদযাপন লৈ আজি অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে আজি আমাৰ বিজনী চাব ডিভিজনৰ অন্তৰ্গত যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত অলৰেডি যিহেতু আমাৰ SDO ছাৰে কৈয়ে গ'ল যে আমাৰ বহুতটা আঁচনি আছে, কিন্তু মই আঁচনিবিলাকৰ সম্পৰ্কে ক'ব নোৱাৰোঁ বা মই ক'বলৈ নাযাওঁ। মই যিহেতু আপোনালোকৰ মাজৰে এজন খেতিয়ক, যে আমি এজন খেতিয়ক হ'বলৈ হ'লে আমি কি কি ছিষ্টেমত খেতি কৰিব লাগিব। একচুৱেলি মই সিমানখিনি মই ক'ব নোৱাৰোঁ, কাৰণ কিয় মোৰ শিক্ষাগুৰু বুলি ক'ব লাগিব আমাৰ এগ্ৰিকালচাৰ গোটেই ষ্টাফটোৱে, গ্ৰাম সেৱকৰ পৰা ADOৰ পৰা SDOৰ পৰা আমাৰ ছিনিয়ৰ ADOৰ পৰা গোটেইখিনি হ'ল আমাৰ শিক্ষাগুৰু। আমি খেতিয়কসকলে আমি এগ্ৰিকালচাৰত আমি শিক্ষা ল'ব আহোঁ, তেওঁলোকে কেনেকৈ আঁচনিৰ জৰিয়তে আমি কেনেকৈ আমাক ফলৱতী হোৱাৰ কাৰণে আমাক দিহা পৰামৰ্শ দিয়ে। ঠিক সেই হিচাপে মই আজি আপোনালোকৰ মাজত অসম গৌৰৱ পদ্মশ্ৰী যে সন্মান পাবলৈ সক্ষম হ'লোঁ, ইয়াৰ অৱদান আজি এই শিক্ষাগুৰু ছাৰসকলে। গতিকে আপোনালোকৰ তেনেকৈ নিজৰ ঘৰখন ভাল সুন্দৰ হিচাপে স্বাৱলম্বী কৰি অহাৰ কাৰণে বা স্বাৱলম্বী হৈ পেলাই আমি নিজৰ ভৰিত নিজে থিয় দিয়াৰ কাৰণে আমি খেতি কৰিব লাগিব। যদি খেতি কৰিব লাগে তেতিয়াহ'লে আমি ছিষ্টেমেটিক খেতি কৰিব লাগিব। আমি ছিষ্টেমেটিক খেতি কৰিলে কি হ'ব, আমি নিজে স্বাৱলম্বী হ'ম আৰু এদিন তেনেকৈ আমিও এজন প্ৰশংসনীয় যোগ্যতা পাবলৈ বা সন্মানিত পাবলৈ আমি সমৰ্থন হ'ম। গতিকে এতিয়া মই ইয়াৰ কথাটো ক'ম কি, আমাৰ এগ্ৰিকালচাৰ প্ৰায় ক'বলৈ গ'লে 60% বা 70% আমি গাঁৱত বসবাস কৰোঁ আৰু সেইখিনি মানুহে খেতিৰ লগত জড়িত থাকে। হয়তো কিছুমানে হয়তো বেলেগৰ ঘৰত মুজিৰা কৰে বা কিবা কৰে, বাকীখিনিতো একেবাৰে ক'বলৈ গ'লে 24 ঘণ্টাই খেতিৰ লগত জড়িত। আমি খেতিৰ অবিহনে আমাৰ অন্য একোটা উপায় নাই। আৰু ময়ো আজি যিমানখিনি প্ৰগতি হৈছোঁ, গতিকে মোৰ কাৰ্যসূচীবিলাক গোটেইখিনি খেতিয়ে, মোৰ অন্য বিজনেছ বা অন্য ঠিকা ঠুকলা একো নাই। মই খেতিৰ লগতে জড়িত থাকোঁ। ৰাতিটো পুৱালে মই বেলা দুবাৰলৈকে মোৰ কমপ্লিটলি খেতিৰ ওপৰতে। মোৰ একোটা চিডিউল আছে। ৰাতিপুৱা মই 5টা বজাত উঠি পেলাই প্ৰথম অৱস্থাটো কি হ'ব, তাৰ ছেকেণ্ডত কি হ'ব, তেনেকৈ মই ৰুটিন কৰি লওঁ। ৰাতিপুৱা 5টাৰ পৰা সন্ধিয়া আমাৰ 6টা কেতিয়াবা 7টা। মোৰ ঘৰত যদি কোনোবা গৈ পেলাই যদি মই ক'লো সময়টো নষ্ট কৰে, তেতিয়াহ'লে 7টা বাজি যায়। গতিকে মোৰ সেনেকৈ নন ষ্টপ কামবিলাক থাকে। আৰু সেইকাৰণে মই ক'বলৈ যাম যে আমাৰ অকল এটা খেতিক লৈ আমি খেতিয়কৰ নাম ল'ব নালাগে। আমি কিমানখিনি সাঙুৰি ল'ব পাৰোঁ, আমাৰ তাতে কি কি সুবিধা আছে, কি কি সুবিধা বা কি কি খেতি কৰাৰ কাৰণে আমাৰ প্ৰযোজ্য আছে, সেইখিনি আমি গোটেইখিনি ল'ব লাগিব। যদি আমি খেতিয়ক এজন হ'বলৈ খোজোঁ, তেতিয়াহ'লে আমি আজিৰ যুগত ইণ্টাৰক্ৰপিং খেতি কৰিব লাগিব। আমাৰ যদি
মানে আমাৰ বুঢ়া মানে ভৰি শস্য কৰিব যাওঁ তেতিয়াহ'লে আমি ইণ্টাৰক্ৰপিং কৰিব লাগিব। আৰু যদি আপুনি ফিচাৰীত মাছ পালন কৰিব খোজে তেতিয়াহ'লে আপুনি কি কয় আমাৰ এইটো সংমিশ্ৰ মীন পালন কৰিব লাগিব। তাৰমানে মাছৰ লগত গতিকেইটা বহুত কি আমি মিলাব পাৰোঁ। ধৰি লোৱাচোন আমি এবিঘা পুখুৰী খুন্দিলোঁ, এবিঘা পুখুৰী খুন্দাৰ পিছত পুখুৰীটো এবিঘা খুন্দা ল'বলৈ কিমান অন্ততঃ 4 কাঠামানহে থাকিব, 1 কাঠাটো হাৰি যাব। বাকী তেতিয়াহ'লে আমাৰ 4 কাঠা মাটিত আমি কিমান মাছ দিব পাৰিম? আমি ইয়াতে অনলি 800টা মাছ দিব পাৰিম। তাৰপিছত বাকী মাথাউৰিটো আমি কি কামত ব্যৱহাৰ কৰিম? মাথাউৰিটো আমি এনেই পেলাই থ'ব নোৱাৰোঁ। তাতে আমি হৰ্টিকালচাৰৰ ক্ৰপ লগাম, যেনে নেমুৱে হওক বা কলয়ে হওক বা আমি তেনেকৈ কমলা টেঙাই হওক, ঠিক তেনেকৈ আমি লগাই পেলাই বাকী এক চাইড আমি কি কৰিম, হয় হাঁহৰ ফাৰ্ম নহয় বা গাহৰিৰ ফাৰ্ম তেনেকৈ এটা কৰি পেলাই আমি তেনেকৈ সংমিশ্ৰ হিচাপে আমি মীন পালন কৰিম। তাৰপিছত আহক আমি যদি আমি উদ্যান শস্য আমাৰ বড়ি মাটি আছে, বড়ি মাটি যদি আছে তেতিয়াহ'লে আমি ইয়াতে কি কৰিব লাগিব, আমাৰ অসমত চাব অন্ততঃ তামোল বাগানবিলাক বহুত মানুহে প্ৰাধান্য দিয়ে। বোলে অমুকৰ ঘৰত গৈছিলোঁ বিৰাট ডাঙৰ বাগান আছে, অকল তাতে তামোলৰ বাগানখন থাকিলে নহ'ব। আমি ইয়াতে ছিষ্টেমেটিক হিচাপে 4 তৰপমান ইয়াতে ক্ৰপ ভৰাই দিম। 4 তৰপমান যদি আমি ক্ৰপ ভৰাই দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, 4টা ছিজনত আমি ক্ৰপটো পাবলৈ যাম। তেতিয়া কি হ'ব, আমাৰ এবিঘা মাটিৰ পৰা আমি 4 বিঘাৰ খেতি পাবলৈ সক্ষম হ'লোঁ। তেতিয়াহ'লে চাব আমাৰ অধিক উৎপাদন হৈ গ'ল। আৰু আমি এবিঘা পুখুৰী খুন্দাৰ লগে লগে ইয়াতে গোটেইখিনি যদি সংমিশ্ৰ হিচাপে থাকে তেতিয়াহ'লে আমাৰ চাওক উৎপাদনটো কিমান। আজি আমি ক'বলৈ যাওঁ ছিষ্টেমেটিক যদি আপুনি মাছ পোহে এবিঘা পুখুৰীৰ পৰা আপুনি 1,60,000 টকা কামাই কৰিব পাৰিব। যদি 60,000 টকা আমি খৰচ ধৰোঁ তেতিয়াও আমাৰ কিমান হয়, 1 লাখ টকা পাবলৈ পাৰোঁ। যদি আমাৰ তামোল বাগানৰ কথা কওঁ, তামোল বাগানত আমি এনেকুৱা যদি 4টামান ক্ৰপ ভৰাই দিওঁ তেতিয়াহ'লে চাব তাৰ পৰাও প্ৰায় 2 লাখমান টকা আমি পাবলৈ পাৰিম। তাৰপিছত আমাৰ কি হ'ল, আমাৰ উদ্যান শস্য বুলিলে কি হ'ব, ফল মূল হ'লে কি হ'ব, আমি ফলো খাম, তাৰপৰা গছৰ পৰা আমি পুলিও বনাম। তেনে ছিষ্টেমত হ'লে কি হ'ব, আমাৰ আজি চাব পুলিৰ বজাৰখন চাব আপোনালোকে, আমৰ পুলি কওক বা লেচুৰ পুলি কওক বা অন্যান্য বিভিন্ন ধৰণৰ পুলি চাওক, কিমান ডিমাণ্ড আছে। আমি কিনি আনিবহে পাৰোঁ কিন্তু আমি প্ৰডাকশ্যন কৰিব নোৱাৰোঁ। আমি প্ৰডাকশ্যন কৰিব লাগিব। প্ৰডাকশ্যন কৰিলে আমাৰ কি হ'ব, যথেষ্ট উৎপাদন হ'ব। কাৰণ আমাৰ আৰ্থিক উৎপাদন বা আমাৰ ঘৰখনৰ যিটো উৎপাদন সেইটো আমি বহুত মানে উন্নত ধৰণৰ আমি লৈ যাব লাগিব খেতি কৰি পেলাই। আমি যদি খেতি কৰি পেলাই যদি আমাৰ ঘৰখন যদি ভাল স্বাৱলম্বী কৰিব খোজোঁ তেতিয়াহ'লে আমি গোটেই ছিষ্টেমবিলাকত আমি যাব লাগিব। ছিষ্টেমবিলাকত যদি আমি নাযাওঁ তেতিয়াহ'লে আমাৰ চাব আমি আগত যেনেকৈ আছোঁ তেনেকৈ থাকিম আৰু ভৱিষ্যতত আমাৰ এনেকুৱা যে কাঙাল হ'ব আমি আৰু ভাষাই দি বুজাব নোৱাৰোঁ। ছাৰে অলপ আগতে কৈ গ'ল যে আমাৰ চাওক আগৰ মানুহবিলাকৰ মাটি বহুত আছিলে। ছাৰে কৈছেই যে 100 বিঘা আছিলে, তাৰ 5টা সন্তান আছে, 5টা সন্তানৰ কিমান হ'ব, 20 বিঘাকৈ ভাগত পৰিলে। আজিৰ মানুহৰ কিমান আছে, 20 বিঘা, 15 বিঘা, 7 বিঘা তেনেকুৱা আছে। যদি এটা উদাহৰণ দিলোঁ মই, 7 বিঘা যাৰ আছে তাৰ 2টা ল'ৰা আছে, সেই 2টা ল'ৰাই যদি বিয়া বাৰু কৰাৰ পিছত যদি বেগল হৈ যায় তেতিয়া কি কৰিব, 3.5 বিঘা কৰি ভাগত পাব। 7 বিঘা লৈ পৰিয়ালখন চলাইছে, 3 বিঘা বা 3.5 বিঘা লৈ পৰিয়ালখন চলাব লাগিব। তেতিয়াহ'লে চাব টেকনিকটো আমি কেনেকৈ চেঞ্জ কৰিব লাগিব না, আমি নিশ্চয় টেকনিকটো চেঞ্জ কৰিব লাগিব। সেইকাৰণে এই নলেজবিলাক পাবৰ কাৰণে নিশ্চয় আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে। এগ্ৰিকালচাৰে নতুন নতুন পদ্ধতিৰে খেতি কৰি পেলাই আমাৰ স্বাৱলম্বী। আমি একোজন যোদ্ধা কৰিব লাগিব খেতিত, আৰু আমি একোজন কম্পিটিশ্যন মানে যুদ্ধ প্ৰতিযোগিতামূলক আমি কাম কৰিব লাগিব। কেনেকুৱা, অমুকে কিমান প্ৰডাকশ্যন কৰিছে তাতকৈ মই কিমান পাৰোঁ। কিন্তু যধে মধে আমি ৰাসায়নিক পেষ্টিচাইড দি পেলাই নহয়, আমি নেচাৰেল ফাৰ্মিং। সেইকাৰণে মই এতিয়া থুলমূলকৈ মই যিটো কাম কৰি আছোঁ বা আহি থকা দিনত মই কেনেকৈ কি কৰি যাম বা আহি থকা মানুহক মই কেনেকুৱা প্ৰেৰণা দিব খুজি আছোঁ, সেইকাৰণে মই আপোনালোকক এইটো থুলমূলকৈ মই ক'বলৈ যাওঁ। মই বাকীবিলাক সেনেকুৱা এটা বিশেষকৈ ক'ব নাযাওঁ। মই কি কৰি আছোঁ সেইখিনিৰ ওপৰত মই আপোনালোকক ক'ম, যদি হয়তো কিছুমানৰ কামত লাগিব পাৰে। এতিয়া চাওক, মই এগ্ৰিকালচাৰ কৰা আজি
1994-95 চনৰ পৰা মই খেতিৰ লগতে জড়িত আছোঁ আজিলৈকে। বেলেগে কিন্তু চেঞ্জ হৈ পেলাই বেলেগ বেলেগ বিজনেছ বা বেলেগ ঠিকা তেনেকৈ কৰি আছে, কিন্তু আজিলৈকে মই চেঞ্জ কৰিব পৰা নাই, খেতিৰ লগতে মই আজিও জড়িত আছোঁ। গতিকে এতিয়া মই ভাবিছোঁ কি মই নিজে যিহেতু খেতি কৰি যাব লাগিব আৰু আহি থকা মানুহখিনিও যিহেতু খেতিৰ লগত বহুতখিনি জড়িত আছে, গতিকে সেই মানুহখিনিক আমি যদি বাদ দেখুৱাই যাব লগা হয় তেতিয়াহ'লে আমাৰ চিষ্টেমবিলাক কেনেকুৱা হ'ব। আৰু সেই চিষ্টেমবিলাকৰ কাৰণে মই এনেকুৱা লৈছোঁ যে আমি ফল মূলৰ খেতি কৰিব লাগিব। ফল মূলৰ খেতি কৰিলে আমাৰ কি হ'ব, পুলিটো যিমান দামৰে নহওক কিয় আমি সেইটো কিনি আনি পেলাই সেইটো লগাম। লগোৱাৰ পিছত তাৰে পৰা আমি ফলো খালোঁ, ফলো বিক্ৰী কৰিলোঁ, তাৰপিছত আমি সেই গছৰ পৰা আমি পুলি বনাম। তেতিয়া হ'ব কিমান, আমাৰ ডাবল ইনকাম হ'ব। যেনে আমাৰ জাৰ্চি গৰুবিলাক কিয় কৰে, আমি দুনি পোৱাৰ গাখীৰ পোৱাৰ কাৰণে আমি একোটা খেতিয়কৰ ফলজাতীয় গাছ লগাই পেলাই আমি সেই জাৰ্চি গৰুত আমি পৰিণত কৰিব পাৰোঁ। কেনেকৈ, আমি যদি তেনেকুৱা এটা আমৰে হওক বা লেচুৰে হওক, নানান ধৰণৰ তেনেকুৱা এটা মধুৰিআম থুটিয়াম তেনেকুৱা আছে, এইবিলাক ভাল ভাল জাতবিলাক তেনেকৈ আনি পেলাই আমি প্লেণ্টেশ্যন কৰক, তাৰপৰা আপুনি ফলো খালে, তাৰপৰা আপুনি মানে গ্ৰাফটিঙো কৰিলে, পুলিও বনালে। ঠিক তেনেকৈ আমি যদি তেনেকৈ গৈ থাকোঁ তেতিয়াহ'লে চাব আমাৰ বহুতখিনি উৎপাদন হয়। 1 কেজি পুলিত 1 কেজি ফলত আপুনি যিমানখিনি নাপায় তাতকৈ বেছি পাব আপুনি পুলিত। আজিৰ দিনত চাব ভাল ভেৰাইটি আম 300-350লৈকে যায়, লেচু এটা 200-250 তেনেকুৱা যায়। তেতিয়াহ'লে চাব আপুনি কিমানখিনি ফলৱতী হয়। আৰু তাৰপিছত মই এই চিষ্টেমটো কৰি আছোঁ 2019ৰ পৰা এইবিলাক মই চিষ্টেমটো কৰি আছোঁ। তাৰপিছত আহি আৰু এতিয়া চাওক আমাৰ ঘৰত চাব প্ৰত্যেকৰে চখটো শুৱনিৰ কাৰণে আমি ফুল লগাই দিওঁ। আমি ফুলবিলাক লগাই দিওঁ, ফুলবিলাকৰ খুব ভাল ভাল ভেৰাইটি বা ভাল ভাল জাতৰ ফুল আমি লগাব পাৰোঁ। 10 জোপা যদি ফুল লগাই তাৰে পৰা লাখ টকা কামাব পাৰে। কেনেকৈ কামাব, আমি বছৰত 4 বাৰ পুনিং কৰিম। 4 বাৰ পুনিং কৰিলে এবাৰত যদি 250 হয় তেতিয়াহ'লে কিমান হ'ব, 4 বাৰত 1000ডাল হ'ল। 10 টকাৰ তলত কি বস্তু আছে আজি চব, 10 টকা কৰি যদি আমি এডালত বেচাম তেতিয়াহ'লে লাখ টকা পাই গ'লি না আপুনি। আপোনাৰ ঘৰৰ চখটো শুৱনিও হ'লে তাৰে পৰা আপুনি উপাৰ্জনো কৰিব পাৰিলে। ঠিক তেনে চিষ্টেমে আমি গোটেইবিলাকত চিষ্টেম যদি আমি গুৰুত্ব দিওঁ তেতিয়াহ'লে আমাৰ উপাৰ্জনৰ কাৰণে যথেষ্ট মুনাফা আছে। আৰু লগতে চাওক আজিৰ ডেটটো চাব আপোনালোকে, ক্লাইমেটটো কেনেকুৱা হ'ল। আজি যি সময়ত আমাৰ বৰষুণ লাগিছিলে সেই সময়ত আমাৰ বৰষুণ নাই। আজি ধানৰ পথাৰবিলাকত চাবচোন ধান তেনেকুৱা হোৱা নাই, ৰঙা ৰঙা এতিয়াও হৈ আছে। সেই ধানবিলাক কিমান যে প্ৰডাকশ্যন দিব এইটো সন্দেহ আছে। এইবিলাক কিহৰ কাৰণে হৈছে, আমাৰ গছ গছনিৰ অভাৱত আমি যধাই মধাই গছবিলাক কাটি দিওঁ, যধাই মধাই গাছ কাটাৰ কাৰণে আমাৰ বৰষুণটো নোহোৱা হৈছে। আজি চাব আমাৰ গোটেই অসমত যিমানটা ডিষ্ট্ৰিক্ট আছে, যিমানটা ডিষ্ট্ৰিক্টৰ ক্লাইমেটবিলাক চেঞ্জ হয়। আজি যদি চিৰাঙত পানী আহিছে, বৰপেটা ডিষ্ট্ৰিক্টত পানী নাই। আজি যদি চিৰাঙত পানী নাই, আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত পানী আছে। এইবিলাক তেনেকুৱা বহুত চেঞ্জ হৈছে, মানে সলনি হৈ গৈছে। সেইকাৰণে আমি প্ৰত্যেকে গছ, অসম চৰকাৰে আজি চব বৃক্ষৰোপণ কাৰ্যসূচী লৈছে, অমৃত বৃক্ষৰোপণ আন্দোলন। ঠিক তেনেকৈ আমিও প্ৰতিজন ফাৰ্মাৰে গছ লগোৱা আৰম্ভ দিব লাগে। তাৰমানে গছ এটা হ'ল আমাৰ ফিক্সড ডিপ'জিট, মানে মোটা অংকত আমি পইচা পাব পাৰোঁ। আমি এই বস্তুটো কি কৰিছোঁ যে মই মাটিবিলাকত চাৰিওফালে বাগান নহয় কিন্তু বাউণ্ডাৰীবিলাকত মই গছ লগাইছোঁ। আৰু সেই গছটোৰ মই অহা 12 বছৰৰ পৰা 15 বছৰৰ ভিতৰত এজোপা গাছৰ পৰা মই মিনিমাম 5000 কৰি 5000কৈ যদি পাওঁ, তে মোৰ টাৰ্গেট আছে মোৰ এৰিয়াটোত মই 800 জোপা গাছ মানে বিক্ৰী কৰি পাব লাগিব। 800 জোপা যদি গাছ বিক্ৰী কৰি পাব লাগে তেতিয়াহ'লে চাব 800 জোপাত মানে এজোপা যদি 5000 টকা হয় তেতিয়া টোটেল কিমান হয়, 40 লাখ টকা হয়। কৃষক এজনৰ কাৰণে 40 লাখ টকা যদি আমি পাবলৈ যাওঁ তেতিয়া আৰু কিবা তাতকৈ কিবা লাগে নেকি? আপুনি খেতি কৰিতো 40 লাখ টকা কোনোদিনো নাপাব। প্ৰতিটা ক্ৰপ কৰি আছে, প্ৰতিটা ক্ৰপৰ হাৰ্ভেষ্টিং কৰি আছে, খাইছে, ইফালে নাই। গতিকে সেইকাৰণে আমি এনেকুৱাকৈ যদি পদক্ষেপবিলাক লওঁ
আমাৰ ক্লাইমেটবিলাকো অটুট থাকিব আৰু তাৰপৰা আপুনি কি পাব চাব মই যে গছ লগাইছোঁ গছে যেতিয়া অক্সিজেন এৰিব আমাৰ অঞ্চলটোৰ ৰাইজে অক্সিজেনটো ভোগ কৰিব তাৰপিছত যিটো নেকি অদৰকাৰী ঠানি হ'ব সেই অদৰকাৰী ঠানিটো আমি কাটি পেলাই আমি খৰি পাম পাতবিলাক আমাৰ সৰি পৰিব পাতবিলাক আমাৰ কি হৈছে নেচাৰেল ফাৰ্মিঙত কনভাৰ্ট হ'বলৈ গৈ আছে তাৰপিছত গছে যেতিয়া মেচুৰ হ'ল আমি সেই গছৰ পৰা আমি মোটা অংকত টকা পাবলৈ সক্ষম হ'ম গতিকে মই মোৰ মাটিখিনিতো নষ্ট হোৱা নাই মই লাইনত লগাইছোঁ বাকী মাটিবিলাক মই খেতি কৰি আছোঁ নানান ধৰণৰ খেতি কৰি আছোঁ ঠিক তেনেকুৱা ছিষ্টেমত যদি আমি সকলোৱে গুৰুত্ব দিওঁ তেতিয়াহ'লে চাব আমাৰ ক্লাইমেটবিলাকো অলপ ভালত আহিব আমাৰ কৃষক ৰাইজেও মোটা অংকৰ পইচা পাবৰ কাৰণে সক্ষম হ'ব আৰু বাকী এইবিলাকতো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আপোনালোকেতো ৰিলেশ্যন আছেই কি স্কিম আছে কি স্কিম নাই এইবিলাকৰ লগত আপোনালোকে চলিবই পাৰিব চাব আজিকালি কিমান এটা ভাল হৈছে লাল চন্দন আজিকালি চাব 10 বছৰ পিছৰ পৰা এডাল গছতে প্ৰায় 35,000 40,000 টকা পাবৰ সক্ষম হ'ব এডাল গছত এই কলটোৰ সমান বয়স ডাঙৰ হ'লে এইটো কমপ্লিটলি ৱেইট হিচাপে যায় কেজি হিচাপে যায় এইটো কেবি চিষ্টেম নহয় আৰু অল অসমত আমাৰ ইমান এটা আছে ফেমাছ হৈছে বৰ্তমান ইণ্ডিয়াতে এই আফ্ৰিকান চৈত্যন মিহিগুনি সেই মিহিগুনিৰ যথেষ্ট ফেমাছ হৈছে আৰু আছে আমাৰ অগৰু এইবিলাক যদি আমি লাইনত যদি লগাই দিওঁ তেতিয়াহ'লে এইটো আমি কোলাতকৈ ল'ব নালাগে পিঠিতকৈ ল'ব নালাগে আমাৰ লাইনত থাকি গ'ল গতিকে এই চিষ্টেমবিলাক কৰিলে আমাৰ চাব ক্লাইমেটটো অটুট থাকিলে আমাৰ খেতি পথাৰটো নষ্ট নহ'লে আমাৰ খেতিটো আমি তেনেকুৱা যদি আমি ইণ্টাৰক্ৰপিং চিষ্টেমে খেতি কৰোঁ আমাৰ পুখুৰী আছে বোলে পুখুৰীটো আমি যদি তেনেকৈ যদি আমি সংমিশ্ৰ মীন পালন কৰোঁ তেতিয়াহ'লে আমাৰ অৰ্থনৈতিকবিলাক কিয় স্বাৱলম্বী নহ'ব আৰু আপোনালোকৰ যদি এতিয়া অলপ দ এৰিয়া আছে বোলে পানী বাৰিষাটোৰ পৰাই পানী থাকে তেতিয়াহ'লে কি কৰিব আপুনি চাৰিওফালে আপুনি মাথাউৰি দি পেলাই তাতে আধা বিঘামান পুখুৰী 1 ফুট বা 2 ফুট তেনেকৈ খুন্দি পেলাই তাতে মাছৰ লগত আপুনি ধান খেতিও কৰিব পাৰিব তেনেকৈও আপোনাৰ যথেষ্ট উৎপাদন হ'ব কাৰণ কিয় যদি ধানৰ লগত যদি আপুনি মাছ খেতি কৰে তেতিয়াহ'লে আপুনি গ্ৰাছ কাপটো নিদিব তেতিয়া চাব প্ৰডাকশ্যন ইমান যে হ'ব এবিঘাত যদি আমাৰ আপুনি নেচাৰেল হিচাপে যদি এতিয়া যিখিনি পাইছে 10 মন 12 মন কমেও এইটো 15 মন হাঁহি আপুনি পাব কাৰণ যথেষ্ট প্ৰডাকশ্যন হয় মাছবিলাকে গুৰিবিলাক খুচৰি দিব যথেষ্ট মানে মাছৰ ধানৰ থোপাটো বৃদ্ধি হয় আৰু কি ঠিক তেনে চিষ্টেমত যদি আমি চিষ্টেমেটি যাওঁ তেতিয়াহ'লে আমাৰ গাঁৱত থকা কৃষক ৰাইজে যথেষ্ট স্বাৱলম্বী হোৱাটো অনিবাৰ্য হ'ব গতিকে আজি মই আৰু দীঘলীয়াকৈ নকওঁ আজি কাতি বিহু উপলক্ষে মই এই আজি ডঙাগাঁৱত ৰাইজৰ উপস্থিতিত মই নিজেও কাতি বিহুত অংশগ্ৰহণ কৰিব পাই মই নিজেই গৌৰৱান্বিত কৰিছোঁ গতিকে মই যিমান পাৰোঁ এই কাতি বিহু মোৰ নহয় বা অন্যান্যবিলাকতো যদি মই মিটিঙত যাওঁ তেতিয়াহ'লে মই কওঁৱে যে আমি যদি খেতি কৰি থাকি খাবই লাগিব তেতিয়াহ'লে আমাৰ চিষ্টেমবিলাক চেঞ্জ কৰিব লাগিব আগতে যেনেকৈ কৰিছিলোঁ তেনেকৈ কৰিলে নহ'ব আমি এটা চেঞ্জিংটো আনিব লাগিব তেতিয়াহে আমাৰ সলনি কৰিলে নিশ্চয় আমি চলিব পাৰিম নহ'লে চাব আজি